আমাৰ CM ছাৰে কৈছে ৰৈ ৰৈ বিনালে যদি চিনেমাখন এতিয়াই চাবলৈ যায় গতিকে হলটো বন্ধ হৈ যাব, মানুহ ভিৰ হৈ যাব, মানে CM ছাৰক চাবলৈ আহিব, চেলফি ল'বলৈ আহিব। আপোনাক কিয় চাবলৈ যাব হে? আপোনাকচোন কমেডি ভিডিঅ'বোৰত আমি দেখিয়ে থাকো যেতিয়া তেতিয়া ফেচবুকত মাৰি থাকিলে। গতিকে আপোনাক কিয় চাবলৈ যাব? আপোনাক চাব নাযায়, আমি অত ধুনীয়া চিনেমা এখন লাগিছে, আমি চাবলৈ যাম জুবিন দা। চাওকচোন বাৰু কেনেকে কৈছে। আৰু CM ছাৰ গ'লে হেনো হলটো বন্ধ হৈ যায়। ভিডিঅ' এটা লগাই দিছো, কাষতে চাব অকমান ভালকে জুপি জুপি, গম পাব বন্ধই হয় নে কিয়ে হয়। অকলে অকলে চাই থাকে দুটা মানুহে। হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ, মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব, বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ চিনেমাখন চাম।